মুহূৰ্তত লৈ আহিছে এটা অত্যন্ত জৰুৰী খবৰ মোবাইল ব্যৱহাৰকাৰী আৰু বেংক একাউণ্টৰ ব্যৱহাৰকাৰীসকলৰ বাবে এই মুহূৰ্তত এটা সতৰ্কবাণী লৈ আহিছো ৰক ভাবক আৰু ব্যৱস্থা লওক কিয়নো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া আৰম্ভ হৈছে সাইবাৰ চক্ৰৰ জাল পেলোৱা কাৰ্যসূচী আৰু এই জালত যদি ভৰি দিছে তেনেহলে মুহূৰ্তৰ ভিতৰতে আপোনাৰ বেংক একাউণ্ট খালি হৈ পৰিব দক্ষিণ পূব এছিয়া অথবা দক্ষিণ ভাৰতৰ ফালৰ পৰা বিভিন্ন কোম্পানীত আপোনাক চাকৰিৰ প্ৰলোভন দিব আৰু তাৰ পাছত সেই প্ৰলোভনত আপুনি ভুল যোৱাৰ পাছতে আপোনাৰ বেংক একাউণ্ট সাফা কৰিবলৈ উদ্যত হ'ব একাংশ সাইবাৰ অপৰাধী ডিজিটেল দাসত্বৰ পৰা আপুনি কিদৰে বাচিব সেই সন্দৰ্ভত বিস্তৃত খবৰ লৈ আহিছো আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছেনে যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছে তেনেহলে আপোনাৰ বাবে এই বাতৰি আপোনাৰ বেংক একাউণ্টৰ সৈতে যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ আছে তেনেহলে প্ৰতিগৰাকী বেংক একাউণ্ট থকা অনলাইন লেনদেন কৰা লোকসকলৰ বাবে এই পোনপটীয়া সম্প্ৰচাৰ যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে লিংক আৰু সেই লিংকত ক্লিক কৰিলে আপুনি পৰিব পাৰে বিপদত এই লিংকত ক্লিক কৰাৰ পূৰ্বে আপুনি 100 বাৰ ভাবক ৰক ভাবক আৰু ব্যৱস্থা লওক এটা মাত্ৰ ক্লিকত খালি হৈ পৰিব আপোনাৰ বেংক একাউণ্ট ইতিমধ্যেই এনে বহু সাইবাৰ চক্ৰ সক্ৰিয় হৈ উঠিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে বিজ্ঞাপন জাৰি কৰিছে অচিনাকি ফোন কল অথবা লিংকত ভুলতো নকৰিব ক্লিক মুহূৰ্তৰ ভিতৰতে সৰ্বশ্ৰান্ত হ'ব আপুনি সাইবাৰ অপৰাধীৰ কবলত আপুনি পৰিব পাৰে যাক কোৱা হৈছে ডিজিটেল এৰেষ্ট ইয়াৰ বাবে মুকলি কৰিছে জৰুৰীকালীন ফোন নম্বৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে এই নম্বৰ মুকলি কৰিছে এটা বিশেষ টোল ফ্ৰী নম্বৰ এই মুহূৰ্তত টাইম মিনিটৰ স্ক্ৰীনত ফ্লেছ কৰিছো 1930 মনত ৰাখক 4টা ডিজিটৰ এই নম্বৰ ফোন কৰাৰ উপৰিও www.cybercrime.gov.in আপুনি কৰিব পাৰিব মেইল ফোন কৰা মাত্ৰকে অথবা মেইল কৰা মাত্ৰকে আপোনাৰ হেৰুৱা ধন ঘূৰাই দিব আৰক্ষীয়ে দক্ষিণ পূব এছিয়াৰ দেশৰ পৰাও যিকোনো এটা চাকৰিৰ প্ৰস্তাৱ আহিলে আপুনি অত্যুৎসাহী হোৱাৰ পূৰ্বে লওক ভাবক আৰু ব্যৱস্থা লওক আপুনি মোবাইলত সেভ কৰি লওক 1930 এই নম্বৰটো